guys, স্বাগতম জানাইছো আকৌ এবাৰ নতুন ভিডিঅ' টেপচিস ব্লগত আপোনালোকৰ আগত এটা নতুন ৰেচিপি লৈ আহিছো মানে বহুত দিনতে শুট কৰি থৈ দিছিলো খালি মই দিব পোৱা নাছিলো আৰু এইকেইদিন পথাৰত যোৱা ধান ৰোৱা তেনেকৈ মই সময় পোৱা নাই গমে পাইছে চাগে চেহেৰা একদম বেলেগ হৈ গৈছে ধান ৰুই যি কি নহওক আজি সেই ৰেচিপিটো চাওক আপোনালোকে যেহেতু ভিডিঅ' মই দিয়া নাই এইকেইদিন সময় পোৱা নাই সেইকাৰণে দিব পোৱা নাই তথাপি সেই ভিডিঅ'টো আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আৰু দিওঁ ভাল লাগিব পাৰে আৰু সহায়ক হ'ব বুলি ভাবোঁ আৰু তথাপিও ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হয় বেছি সময়ো নালাগে 10, 6, 7, 8 মিনিটৰ ভিতৰত তেনেকৈ 10 মিনিটৰ ভিতৰত মুঠতে হৈ যায় আৰু চাওক কেনেকৈ বনালোঁ এয়া মই বনাম প্লামৰ জেলি আৰু এইখিনি এনে ধৰণৰ কাটি লৈছোঁ যদি মিক্সি আছে মিক্সিত গুড়া কৰি ল'ব পাৰিব তাৰপিছত এনে ধৰণৰ অলপ হেঁচি দিছোঁ তাৰপিছত নিজে গলি যাব আৰু চাই থাকক আপোনালোকে মিক্সি যদি গুড়া কৰি লয় তেতিয়াহ'লে জল্দি হৈ যায় আৰু মানে মোৰ মিক্সি নাই বাবে এনেদৰে বনাইছোঁ এতিয়া চাওক গলিবলৈ ধৰিছে এয়া চাওক পূৰা গলি গৈছে মিক্সিত যেতিয়া পেষ্ট বনাই পিনে কৰা হয় তেতিয়া জল্দি হয় বনোৱা এতিয়া মই দিছোঁ চেনিখিনি দিয়াৰ পৰিমাণ হৈছে আপুনি যিমান প্লাম ল'ব ধৰক তাৰ পৰিমাণত চেনিখিনি ল'ব লাগে সমান ভাগ মই এতিয়া এনেধৰণৰে মিক্স কৰি থাকিম চেনিখিনি এতিয়া গুলি গৈছে অলপ সময়ৰ কাৰণে আৰু 5 মিনিটমানৰ কাৰণে এয়া হৈ গৈছে ইয়াৰ ওপৰত নেমু চেপি দিব আপোনালোকক মই নেমু ৰস দিয়াখিনি দেখুৱাব নাপালোঁ এয়া হৈ গ'ল ৰেডি আপোনালোকেও বনাব আৰু মোক জনাব কিন্তু দেই এয়া হৈ গ'ল এতিয়া মই বয়ামত খুমাই থৈ দিছোঁ ৰুটি ব্ৰেড যিকোনো বস্তুৰ লগত খাব পাৰিব ফ্ৰিজত থৈ দিব গোটা হৈ যাব এয়া অলপ বেলেগ ধৰণৰ কৰিলোঁ গধূলি কৰাৰ কাৰণে ভাল নহ'ল বাৰু কেনেকুৱা লাগছি ৰ'ব ভিডিঅ'টো শেষ কৰাৰ আগতে মই জাকৈখন দি আহোঁ সেই পোৱালিকেইটা যে সিহঁতৰ ঘৰলৈ ব'লক জাকৈ খালৈ লৈ মাছ মাৰিব যাম আচলতে এতিয়া গৈ আছোঁ জাকৈখন দিবলৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়ালৈকে বাই বাই দিদে বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম তেনেহ'লে তেতিয়ালৈ বাই